নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱ নাথ ব্লগছলৈ। বন্ধু বান্ধৱীসকল, আজি হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম তিৰুভাৱ তিথি আৰু এই বস্ত্ৰনগৰী শুৱালকুছিত, য'ত মানে মানুহে কয় ধৰ্ম কৰ্মৰ মিলনভূমি, লগতে বস্ত্ৰনগৰী শুৱালকুছি বুলি যাক কয়, ইয়াত আজি মানে বহুত ডাঙৰ মানে সেই হৈ আছে, মাধৱদেৱৰ তিথি হৈ আছে। আৰু তাত মানে কেনেকুৱা কি চলে, মই দুটামান এনেই যোৱাকালি হৈ গৈছিলে, তো মই ভিডিঅ' দুটামান লৈ থৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো চাওকচোন। বস্ত্ৰনগৰী শুৱালকুছিত শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ জন্ম তিৰুভাৱ তিথি কেনেকুৱাকৈ পালন কৰা হয় আপোনালোকে চাওক। মানে ইয়াতে কি ধুনীয়া কৰা হয়, মানে গোসাঁই ফুৰোৱা হয়, বাটে বাটে নগৰ কীৰ্তন হয়, এইবিলাক হয়। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আগতেও আমি মাধৱদেৱৰ জন্ম তিথিত আমিও গৈছিলোঁ, নামঘৰত গৈছিলোঁ, নাম প্ৰসংগ হয় ইয়াতে। আৰু এইকেইদিন বৰষুণ দি থকাৰ ফলত মানে যাব পৰা নাই, বহুত মনটো দুখ লাগি আছে বৰ্তমান এতিয়া। মোক জনাব ক'ত কেনেকুৱাকৈ এই মহাপুৰুষ দুজনাৰ তিথি ক'ত কেনেকুৱাকৈ কৰা হয়। মই জানো বৰপেটাততো বহুত ভালেই হয়, বৰপেটা মাজুলী এইবিলাকততো বহুত ভাল হয়। বাকী আমাৰ ওচৰৰ পাজৰৰ অঞ্চলবিলাকত কেনেকুৱা হয় বা ওচৰৰ পাজৰৰ চহৰবিলাক ক'ত কেনেকুৱা হয়, সেইবিলাক মোক আপোনালোকে জনাই দিব কমেণ্ট বক্সত। আজি মই এই ভিডিঅ'টোৰ যোগে এটা কথা ক'ম, আৰু বহুতে হয়তো জানে আমাৰ মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত হৈছিলে, অৰ্থাৎ চবেই জানে লেটেকু পুখুৰী বুলি, কিন্তু আচলমতে লেটেকু পুখুৰীয়ে হয়, কিন্তু ক'ত কেনেকৈ হৈছিলে আজি মই সেইটো আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, অলপ আপোনালোকে স্কিপ নকৰিব। দুজনাৰ বিষয়ে ময়ো বিশেষ একো নাজানো, আৰু যদি কিবা কওঁতে যদি মোৰ ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। নমস্কাৰ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱদেৱ। আজি আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী তিথি, আৰু এই জন্ম জয়ন্তী তিথি উপলক্ষে মই আপোনালোকৰ আগত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ, আৰু যদি মোৰ কথাখিনিত কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব। প্ৰথমতে মই আহিছোঁ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ জন্ম ঠাইলৈ আহিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1489 চনৰ পৰা 1596 চনৰ অসমৰ মহাপুৰুষীয় ধৰ্ম বা
একশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁ গুৰুভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। ধন্যবাদ। মই ইমানখিনিয়ে ক'লোঁ আৰু বেছি ইমান নাজানো, তো যিখিনি জানো মই সেইখিনি ক'লোঁ, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব। ধন্যবাদ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ আহিছোঁ। টিল দেন টাটা, বাই বাই।